হেল্ল' বন্ধু বান্ধৱীসকল মোৰ আকৌ এটা নতুন ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। তো আজি আমি এনে বিমল আৰু মই চাইকেলেদি সৰু চাই এটা 40 কিলোমিটাৰৰ ৰাইড কৰিম। তো ৰাইড কৰি মন্দিৰত যাম। তো থাম্বনেইল চাই আপোনালোকে গমে আহিছে ক'ৰ মন্দিৰত যাম। তো আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। তো গাইজ ফাইনেলি আমি এতিয়া বুঢ়ীখামৰৰ দলংখন আহি পাইছোঁ। তো চাব পাৰে দলংখন। তো আমি ইয়াতে অলপ টাইম জিৰাইছোঁ। এতিয়া আমি ইয়াৰ পৰা যাম। তো এইটো বিমল বুলি আহি আছে পূৰা। তো আমি যাম এতিয়া। তো ভিডিঅ'টো চাই থাকক। তো গাইজ চাব পাৰে কি বুঢ়ীখামৰৰ দলংখন পাৰ হ'লে কি হাবি হেংকা জংঘলেদি মাজে মাজে যাব লাগে। তো পূৰা একদম নামনি ৰাস্তা। তো বিমলে আহি আছে, এইটো বিমল। তো বিমলে আজি ভিডিঅ' নাবনাই বোলে। তো পূৰা যাই আছোঁ, পূৰা জংঘলৰ মাজে মাজে যোৱা একদম মজাই বেলেগ। তো আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। তো যাই থাকোঁ এতিয়া। তো গাইজ চাব পাৰে কি ধুনীয়া সেউজীয়া পথাৰবোৰ সেউজীয়া হৈ আছে পূৰা। আমি একেবাৰে সেউজীয়া পথাৰৰ দি মাজে মাজে যাই আছোঁ। তো চাব পাৰে পূৰা সেউজীয়া পথাৰ, তাৰে মাজতে এইবোৰ খাল। কি যে হ'ব ন, পূৰা একদম সেউজীয়া ধুনীয়া, একদম ভাল লাগে। এতিয়া বতাহ মাৰি আছে পূৰা ঠাণ্ডা। তো গাইজ এই 4-5 দিন কৰি মই ভিডিঅ' দিব পৰা নাছিলোঁ। তো একদিন বহুত ৰ'দ দি আছিল, ৰ'দ দিয়াৰ কাৰণে মই ভিডিঅ' দিব পৰা নাছিলোঁ। আজি এইদৰে ভিডিঅ' দিলোঁ, আপোনালোকে ছাপোৰ্ট কৰিব আজি মোৰ ভিডিঅ'টোত। তো গাইজ এতিয়া আবদাগুৰিৰ চক পাইছোঁ আমি। আবদাগুৰিৰ চক পাৰ হৈ ভাটাৰমাৰি পাম। তো এতিয়া আবদাগুৰি চক পাইছোঁ। এইখন চুইচ গেট হয়, এইখন চুইচ গেট। আজি মই চুইচ গেটৰ ভিডিঅ' বনাবলৈ অহা নাই, যিহেতু মই চুইচ গেটত তাতে নৰখাওঁ। তো আগলৈ যাই থাকোঁ। তো গাইজ এতিয়া আমি চুইচ গেট দলং পাৰ হৈছোঁ। তো এতিয়া আমি এখন নতুন দলং পাম। তো এইখন পাৰ হোৱাৰ পিছত আমি আৰু কমচে কম 4-5 কিলোমিটাৰমান গ'লে পাণবাৰী পাই যাম। পাণবাৰী পৰে অলপমান গ'লে কালী মন্দিৰ পাম। তো ভিডিঅ'টো আপোনালোকে চাই থাকক। মোবাইলটো অলপমান লৰিব পাৰে মোৰ। তো দলংখন আগত আছে। তো গাইজ চাব পাৰে কি ধুনীয়া সেউজীয়া আৰু ৰাস্তাটো এইখনে পাণবাৰীত যোৱা ৰাস্তাটো এদিনকৈ ধুনীয়া। তো আজি আকাশখনো পূৰা ডাৱৰীয়া হৈ আছে, কাৰণ অলপমান আগতে পানী আহি আছিল আমাৰ ইফালে। আপোনালোকৰ ইফালে পানী আহি আছিল না নাই ক'ব আজি। আমাৰ ৰাতিপুৱাৰ পৰা 2টা বজালৈকে পানী আহিছিল। তো এতিয়া অলপ কমিছে। তো গাড়ী আহি আছে আৰু আপোনালোকক পিছত লগ পাই আছোঁ মই। তো গাইজ বহুত দূৰ চাইকেল মাৰি আহিলোঁ, বহুত ভাগৰ ধৰিছে। আজি বিমলৰ দেহাটো ভাল নহয় বোলে। তো বিমল কেনেকুৱা লাগিছে? দেহাটো ভাল নহয়, তথাপিও সি ঘূৰিবলৈ আহিছে। তো বহুত জছ আছে ল'ৰাটোৰ। আপোনালোকে এইদৰে ভিডিঅ'টোত ছাপোৰ্ট কৰিব, তাৰো বহুত জছ আছে। আমি এতিয়া পাণবাৰী বজাৰ পাম আৰু। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। পাণবাৰী বজাৰ পাম এতিয়া। পাণবাৰী বজাৰখন আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিম। গাইজ এইবোৰ সকলোবোৰ কম্পিউটাৰৰ দোকান হয়। ইয়াতে চব কম্পিউটাৰৰ কাম কৰা হয়। গাইজ এইখনে হ'ল পাণবাৰী বজাৰখন। দেওবাৰে বহে, বহুত ডাঙৰ বজাৰ হয় এইখন। আৰু গাহৰি মাংস ইয়াতে ফেমাছ হয় বজাৰখনত। চাব পাৰে পাণবাৰীৰ বজাৰখন এইখন। তো আমি কালী মন্দিৰ যাব লাগিব এদিনকৈ। তো বজাৰ এৰি যাব লাগিব। এইখন হৈছে পাণবাৰীৰ বাছ ষ্টেণ্ড। তো এইটো বাছ ষ্টেণ্ড, ইয়াৰ পৰা মানুহে সৰভোগত বা বৰপেটা ৰোডত ইয়াৰ পৰা যাব পাৰে। এইখন বাছ ষ্টেণ্ড হয়। তো এই
পাণবাৰী বজাৰখন পাৰ হৈ আমি এতিয়া পাণবাৰী মন্দিৰটো পাম। তো এতিয়া মন্দিৰত যাম, আমি বজাৰখন এৰি আহিলোঁ, তো এদি সোমাই যাব লাগিব। তো আপোনালোকে চাই থাকক। ফাইনেলি গাইজ বহুত দূৰ চাইকেল চলাই অহাৰ পিছত মন্দিৰটো পালোঁ আমি। সেইটো অলপ দেখিব পাইছে। এতিয়া আমি সুমি যাম ভিতৰলৈ। এইটোৱে হৈছে পাণবাৰী কালী মন্দিৰটো। কিমান ধুনীয়া মহমোহা একদম দৃশ্য, চাই ভাল লাগে। আকাশখনো কি ধুনীয়া হৈ আছে। তো আপোনালোকে চাব পাৰে কি ধুনীয়া হৈ আছে। আমি এতিয়া ভিতৰত ঢুকাম, আপোনালোকক কেইটামান পেৰামেটিক্সত দেখুৱাম। আমি এতিয়া ভিতৰত সোমিম। তো চেণ্ডেলবোৰ খুলি থওঁ। এতিয়া কাষৰত বেৰাৰ কাষৰত চেণ্ডেলবোৰ খুলি থৈছোঁ। চ' গাইজ কালী মন্দিৰৰ ভিউবোৰ চাই কেনেকুৱা লাগিল? যদি ভাল লাগিছে লাইক এটা কৰি দিব। তো আজি ইয়াৰ পৰা যাই থাকোঁ। তো গাইজ এইখনেই হৈছে পাণবাৰী বজাৰখন, চাব পাৰে। পুৰা আজি বন্ধ আছে।